বহু জল্পনা কল্পনাৰ অন্তত এআইচিচিৰ সভাপতিৰ নাম ঘোষণা হ'ল আৰু এআইচিচিয়ে ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নাম ভূপেন বৰাৰ নাম ঘোষণাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে লখিমপুৰবাসী লখিমপুৰৰ বিফুৰিয়াৰ কংগ্ৰেছ কৰ্মীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে এয়া দৃশ্য দেখুৱাইছো নাৰায়ণপুৰতো দেখিবলৈ পোৱা গৈছে ভূপেন বৰাৰ সভাপতিৰ নাম ঘোষণা হোৱাৰ পিছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাইজ আৰু লখিমপুৰ বিফুৰিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছীসকলৰ মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত নাৰায়ণপুৰৰ পৰা আমাৰ সংবাদদাতা পংকজ কুমাৰ ফুকনৰ এক প্ৰতিবেদন চাওঁ জল্পনা কল্পনা অন্তৰ পাছত কালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নিৰ্বাচিত হ'ল অসম কংগ্ৰেছৰ সভাপতি হিচাপে বিফুৰিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা এআইচিচি সম্পাদক ভূপেন কুমাৰ বৰাক নিৰ্বাচিত কৰা হ'ল তাৰ লগে লগে সৰ্বত্ৰে এতিয়া উৎফুল্লিত হৈ পৰা কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে লখিমপুৰ জিলাতো আৰু লগতে বিফুৰিয়া সমষ্টিতো কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰাজীৱ ভৱনত উপস্থিত আছোঁ মই পোনে পোনে কেমেৰা সহযোগ দেখিবলৈ অনুৰোধ জনাইছোঁ ৰাজীৱ ভৱনত এক উৎসাহ উদ্দীপনাৰ পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ হৈছে উল্লাসৰ পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মই পোনে পোনে কংগ্ৰেছ ইয়াত যিসকল কংগ্ৰেছ কৰ্মী উপস্থিত আছে মই তেখেতসকলক জানিব পাৰিম যিহেতু কালি এজন জ্যেষ্ঠ নেতা আপোনালোকৰ জ্যেষ্ঠ নেতা ভূপেন কুমাৰ বৰা সভাপতি হিচাপে নিযুক্ত কৰিলে কি ক'ব আমি অত্যন্ত ভাল পাইছোঁ সুখী হৈছোঁ কংগ্ৰেছ দলে অসম প্ৰদেশত এক নতুন সবল নেতৃত্ব আশা কৰি আছিল যিজন ব্যক্তিক সম্প্ৰতি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে সেইজন ব্যক্তিয়ে বিগত যোৱা দিনত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে সমগ্ৰ প্ৰদেশখনৰ চুকে কোণে সাংগঠনিক কাৰ্যত অগ্ৰসৰ হৈছিল যিজন ব্যক্তিয়ে অসমৰ সীমা চেৰাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে দায়িত্ব সংবহন কৰিছিল দলীয় একেবাৰে তৃণমূল দলৰ কৰ্মীৰ পৰা নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈকে সকলো স্তৰত কাম কৰাৰ অভিজ্ঞতা থকা দূৰদৃষ্টি সম্পন্ন যুক্তিনিষ্ঠ এজন বলিষ্ঠ নেতাক দলে দায়িত্ব দিয়াত স্বাভাৱিকতে দলীয় কৰ্মী উৎফুল্লিত হৈছে আমি নাৰায়ণপুৰ ব্লক কংগ্ৰেছ কমিটি বিহপুৰীয়া ব্লক কংগ্ৰেছ কমিটি লখিমপুৰ জিলা কংগ্ৰেছ কমিটি সেই উৎফুল্লিত অৱস্থাটোত সকলোকে আজি পাইছোঁ আৰু সকলো নিজ কাৰ্যালয়ত সমবেত হৈছে কালি ভূপেন বৰাৰ নাম আচলতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ঘোষণা কৰাৰ লগে লগে আচলতে সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলা বিহপুৰীয়া সমষ্টি বিভিন্ন উত্তৰ অপাৰৰ বিভিন্ন জিলা বিভিন্ন সমষ্টি উৎফুল্লিত হৈ পৰা দেখিব গৈছে এই মুহূৰ্তত বিহপুৰীয়া সমষ্টিৰ যুৱ কংগ্ৰেছৰ নেতাসকল আছে মই তেখেতসকলক জানিব বিচাৰিম কি ক'ব আমি অতিশয় আনন্দিত আৰু আমি গৌৰৱান্বিত আমাৰ নেতাগৰাকীক যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি দিছে আৰু সন্মানীয় ভূপেন কুমাৰ বৰাদেৱৰ সবল নেতৃত্বত অনাগত দিনত কংগ্ৰেছ দল অসমত আৰু অধিক শক্তিশালী হৈ উঠিব আৰু আমি যথেষ্ট আশাবাদী তেখেতে সততা আৰু নিষ্ঠাৰে দলৰ হৈ কাম কৰিব আৰু দলটোক তেখেতে আগুৱাই লৈ যাব নিশ্চিতভাৱে এনেদৰে বিগত নিৰ্বাচনৰ পাছতে ৰাজীৱ ভৱন আচলতে নিৰ্মামৰ পৰিৱেশৰ সৃষ্টি হৈছিলে কিন্তু যোৱাকালি ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পাছত সমগ্ৰ কংগ্ৰেছ কৰ্মী সম্পূৰ্ণৰূপে এতিয়া উল্লাস উদ্দীপনাৰ মাজতে উৎফুল্লিত হৈ পৰিছে আচলতে ক'ব লাগিব কৰোণা মহামাৰীৰ মাজতো তেখেতসকলে আজি বিজয় উৎসৱ পালন কৰিছে আৰু ২৬ত কেনেদৰে অসমত এখন কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা কৰিব ভূপেন বৰাক লৈ ভৱিষ্যতৰ সপোন কিদৰে জল্পনা কল্পনাৰ অন্তত ঘোষণা হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নাম তাৰ পিছতে উৎফুল্লিত হৈ পৰিছে লখিমপুৰ বিফুৰিয়া কংগ্ৰেছ কৰ্মীসকল